নমস্কাৰ বন্ধু বান্ধৱীসকল ADREৰ এডিশ্যনেল লিষ্টৰ যোৱা 2 দিন আগত যি ৰিজাল্ট ঘোষণা কৰিলে তাত 500 জনৰ ৰিজাল্টহে দিয়া হৈছে 500 জন প্ৰাৰ্থীৰ যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছিলে 1000 জন নিযুক্তি দিবলৈ গতিকে ভিডিঅ'টো শেষলৈকে চালে গম পাব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ পৰৱৰ্তী ADREৰ ওপৰত মই বহুতো বা বাকিখিনি ৰিজাল্টৰ ওপৰত বহুতো ইনফৰমেশ্যন লৈ আহিম গতিকে যিসকলে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰিব পোনপটীয়াকৈ খবৰবোৰ পাই থাকিব সময়মতে আৰু আগন্তুক আহিবলগীয়া 22000 বিজ্ঞাপনৰ খবৰবোৰ পাই থাকিব আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ADRE এডিশ্যনেল লিষ্টৰ যি 500 জন প্ৰাৰ্থীৰ ৰিজাল্ট ঘোষণা কৰিলে যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছিল 1000 জন নিযুক্তি দিবলৈ গ্ৰেড 3ত মাত্ৰ 59 জনৰ ৰিজাল্ট ঘোষণা কৰিছে আৰু ফৰ্থ গ্ৰেডৰ 429 নে 30 জনৰ ৰিজাল্ট ঘোষণা কৰিছে ADRE বহুতে কৈ আছে যে ADREৰ পুনৰ থাৰ্ড লিষ্ট ওলাব নেকি কাৰণ যেহেতু 1000 জন মুখ্যমন্ত্ৰী ডাঙৰীয়ে নিযুক্তি দিয়াৰ কথা কৈছিলে কিন্তু 500 জনৰে ৰিজাল্ট দিলে বহুতো ৰিজাল্ট অহা নাই ফিজিকেল হেণ্ডিকেপৰ ৰিজাল্টখিনি অহা নাই গতিকে ইতিমধ্যে যেহেতু প্ৰতিবাদ হৈছে বহুত নিবনুৱাই ভাবিছিল যে 1000 জন নিযুক্তি থাৰ্ড লিষ্ট ওলাব আপোনালোকে চিন্তা নকৰিব অতি কম দিনৰ ভিতৰতে থাৰ্ড লিষ্ট আহিব কেৱল মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আপোনালোকে থাৰ্ড লিষ্টৰ ৰিজাল্ট মই লৈ আহিম ইতিমধ্যে মই নিজাববীয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইমেইল কৰিম যদি ইমেইল কৰিব লাগে আপোনালোকে লাইক কৰিব তেতিয়াহ'লে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কম ইমেইল কৰি যে যেহেতু 1000 জন নিযুক্তি দিয়াৰ কথা আছিলে 500 জন দিলে বাকী 500 জনকো অতি সোনকালে নিযুক্তি দি যিটো তেওঁ কৈছিলে সেইখিনি যাতে তেখেতে কৰে তাৰ কাৰণে মই ৰিকুৱেষ্ট কৰিম ইমেইল যোগে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকৰ কাৰণে গতিকে আপোনালোকৰ কাৰণে মই এইখিনি কাম কৰিম গতিকে বাকী 500 জনৰ যাতে অতি শীঘ্ৰে ৰিজাল্টটো ঘোষণা কৰে কাৰণ বহুতো নিবনুৱা ADREৰ ভাল ৰিজাল্ট হৈছিলে বহুতো ভাল ৰিজাল্ট বহুতো চিলেকশ্যন হ'ল মোৰ বহুতো ছাবস্ক্ৰাইবাৰে চাকৰিও পালে তেওঁলোকে জনাইছে মোক বাকী যিসকলৰ ৰিজাল্ট আহিবলগীয়া আছে থাৰ্ড লিষ্টত কেতিয়া আহিব হয়তো 10 ছেপ্টেম্বৰৰ ভিতৰত আহি যাব পাৰে অফিচিয়েল নটিচ নহয় আমাৰ চেনেলৰ পৰা এনালাইচিছ কৰিছোঁ আৰু বহুত দল সংগঠনেও ইয়াৰ কথা কৈছে যোৱা কেইদিনমান আগত লুৰিণজ্যোতি গগৈ ডাঙৰীয়াও সংবাদমেল যোগে কৈছে যে নিযুক্তি দিব লাগে বাকী 500 জনৰো তেওঁনো কি ক'লে সংবাদমেলত ভিডিঅ' ক্লিপ এটা শেষত দিছোঁ আপোনালোকে চাব ভিডিঅ'টো শেষলৈ চালে গম পাব আহকচোন ভিডিঅ'টো আমি চাওঁ কেনেধৰণে দুৰ্নীতিটো হৈছে এতিয়া আপোনালোকে যেতিয়া যোৱাবাৰ এই যে 80,000ৰ কথা কৈ থাকে 80,000 আচলতে প্ৰকৃততে হৈছেনে এই কথা এইটো হ'ল মূল প্ৰশ্ন যি হ'ব এটা ৰোল নম্বৰৰ বিপৰীতে এগৰাকী প্ৰাৰ্থীয়ে 28টালৈকে চাকৰি পাইছে মানে 28টা পদত তেওঁলোকৰ নাম আহিছে 31টা পদলৈকে আহিছে কোনোবা 9টা পদত তেওঁলোকে পৰীক্ষাত উত্তীৰ্ণ হৈছে কোনোবা 18টাত উত্তীৰ্ণ হৈছে ইয়াত আধাতকৈ কম মানুহে চাকৰি পোৱা কথাটো হ'ল যে এটা চাকৰি এটা ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সাম এটা পৰীক্ষা চৰকাৰে পাতিলে তেওঁলোকে কিয় প্ৰতিগৰাকী মানুহৰ তেওঁলোকৰ নাম তেওঁলোকৰ ৰোল নম্বৰ ঠিক কৰা মতে এখন জেনেৰেলাইজ ৱেবছাইটত জেনেৰেলাইজ ৰিজাল্ট চিট তেওঁলোকে কিয় দিব নোৱাৰে আজি যিকোনো মানুহে মই জটিল কলিতা বুলি কোৱা মানুহগৰাকীয়ে কিমান নম্বৰ পাইছে এই ভিত্তিত চাকৰি পাইছে ভয় কৰিছে কিমান নম্বৰ পাইছে কাট অফ মাৰ্ক কিমান আজিলৈকে একো উল্লেখ পোৱা নাই আপোনালোকে আচৰিত হ'ব যে যিসকলে উত্তীৰ্ণ হৈছে তেওঁ কিমান নম্বৰ পাইছে নাজানে তেওঁ স্থান কিমান পাইছে নাজানে ৰেংক ৱাইজ তেওঁ ক'ত চাকৰি পাব এইটো নাজানে ফেইল কৰা সকলে কিমান নম্বৰ পাইছে সেইটো নাজানে কাট অফ মাৰ্ক কিমান পাইছে তাকো নাজানে RTI কৰি প্ৰাৰ্থীসকলে ফেইল কৰা যিসকল প্ৰাৰ্থী তেওঁলোকে যেতিয়া RTI কৰিছে তেওঁলোকৰ নম্বৰ দিয়া কেনেকুৱা সম্পূৰ্ণ পানী নাই ইমান দুৰ্নীতিৰ বিৰুদ্ধে ইমান তেওঁলোকে মুখ্যমন্ত্ৰী 5,000 10,000 পইচা খালে মানুহক হাত দাঙি ফটো মাৰি পেপাৰত গানতে যে দি থকা মুখ্যমন্ত্ৰীয়ে আমাৰ নিবনুৱা যুৱক যুৱতীসকলৰ শিক্ষিত ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ জীৱনৰ প্ৰতি
ইমান তেওঁলোকে অন্যায় কিয় কৰিছে, তেওঁলোকক এনেকৈ লোকধাপ কৰি তেওঁলোকে গোটেই ফলাফল কিয় ঘোষণা কৰিছে। আমি আজি দাবী উত্থাপন কৰিছোঁ যে যিসকলে চাকৰি নিযুক্তি পালে তেওঁলোকৰ নাম, তেওঁলোকৰ নম্বৰ, তেওঁলোকৰ ৰোল নম্বৰ, যিকোনো মানুহে যিকোনো লেমেনে মই বিচাৰিলেও যাতে পাওঁ, মুকলি হ'ব লাগে। অকল যিগৰাকী প্ৰাৰ্থীয়ে পাইছে তেওঁ চালে নিজে একটা প্ৰাইভেট কৰি ৰাখিছে, নিজৰ ৰিজাল্ট প্ৰাইভেট, কেৱল মাত্ৰ নিজে চাব পাৰে কিমান নম্বৰ পাইছে সেইটোও নাজানে। সেইটো কেনেকুৱা ধৰণৰ কথা। গতিকে আমি অভাৰলেপিং কিমান হোৱাৰ পাছত কিমান পদ খালী হ'ল, আজিলৈকে মুখ্যমন্ত্ৰীয়ে কৈছে নেকি, চৰকাৰৰ ফালৰ পৰা তথ্য প্ৰকাশ হ'ল নেকি যে ইমান হাজাৰ দিবলৈ যাওঁতে অভাৰলেপিং হোৱাৰ ফলত ইমান খালী থাকিল, এইখিনি কিমান তাৰিখৰ ভিতৰত এই পৰিকল্পনা তেওঁলোকে নিযুক্তি দিয়া হ'ল, এই কথাও উল্লেখ কৰা হোৱা নাই, এই কথা নাই কৰা। গতিকে আমি জুডিচিয়েল এনকুৱাৰী সেইকাৰণে বিচাৰিছিলোঁ, সাংঘাতিক দুৰ্নীতি হৈছে। ৮০,০০০ প্ৰাৰ্থী তেওঁলোকে চাকৰি দিয়া নাই, তেওঁলোকে ইয়াৰ আধাতকৈ কম সংখ্যক মানুহক চাকৰি দিছে। মই উদাহৰণ হ'ব কৈছোঁ আৰু সেইকাৰণে মুখ্যমন্ত্ৰীৰ সাহস নাই মুকলিমূৰীয়াকৈ পাব্লিকলি ৰিজাল্ট চাব পৰা পৰিৱেশ, এখন সাহস থাকিব লাগিছে। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কি ক'লে সংবাদমেলত আপোনালোকে শুনিলে। মোৰ ফালৰ পৰাও CM ছাৰক মই ইমেইল কৰিম যে যিহেতু ADREৰ যিখন এডিশ্যনেল লিষ্ট ঘোষণা কৰিছে তাত ১,০০০জনক নিযুক্তি দিয়াৰ কথা আছিলে। গতিকে বাকী ৫০০জনক যিটো ৰিজাল্ট দিলে, বাকী ৫০০জনৰ ৰিজাল্ট অতি সোনকালে ঘোষণা কৰিব লাগে। যি ৫০০জনৰ ৰিজাল্ট ঘোষণা কৰিছে অহাকালি ৩ ছেপ্টেম্বৰ এপইণ্টমেণ্ট দিব তেওঁলোকক। গতিকে হয়তো বাকী এসপ্তাহৰ ভিতৰতে তেওঁলোকৰো বাকীখিনি ৫০০জনৰ ৰিজাল্ট ঘোষণা কৰি তেওঁলোককো এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা কৰিব লাগে, এই বুলি মই দাবী জনাম তেখেতৰ ওচৰত আপোনালোকৰ কাৰণে। গতিকে ভিডিঅ'টো লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কাৰণ পৰৱৰ্তী ADREৰ যি এডিশ্যনেল লিষ্ট ওলাব আপোনালোকে খবৰবোৰ পাই থাকিব মোৰ চেনেলটো। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ, নমস্কাৰ। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।